নমস্কাৰ বন্ধুসকল আজি আন এটি বহুত ইন্টাৰেষ্টিং ভিডিও লৈ আপোনালোকৰ মাজলৈ আহিছো আমাৰ মা বা আইতাহঁতে সৰুতে কৈছিলে যে মন কৰিলে সন বাকৰি মাটিটো ধন অৰ্থাৎ আপোনাৰ যদি মনটো থাকে তেতিয়া এটা পৰি থকা মাটিটো আপুনি ধন ঘটিব পাৰে অৰ্থাৎ আপোনাৰ মন থাকিলে আপুনি যি কোনো কাম কৰিব পাৰে কেতিয়াবা টকা পইচাতকৈও যেটো মনৰ শক্তি সেই মনৰ শক্তিটো বহু গুণ প্ৰবল দেখা যায় সো হে মনৰ শক্তিটো যদি আপোনাৰ ইচ্ছা শক্তিটো যদি সংযুক্ত হৈ থাকে আপুনি যি কোনো কামে আপুনি কৰিব পাৰে এজন প্ৰধানমন্ত্ৰীৰ পৰা আদি কৰি আপুনি দেশৰ ৰাষ্ট্ৰপতি পৰ্যন্ত হ'ব পাৰে যদিহে আপোনাৰ ইচ্ছা শক্তি থাকে আৰু ইচ্ছা নাথাকিলে আমি সৰু কাম এটাকো আমি কৰিব নোৱাৰো এতিয়া কথা হ'ল এটা প্ৰাণায়ামৰ জৰিয়তে আপুনি আপোনাৰ ইচ্ছা শক্তিটো প্ৰবল কৰিব পাৰে অৰ্থাৎ ইচ্ছা শক্তি সম্পন্ন মন আপুনি গঠন কৰিব পাৰে নমস্কাৰ মই দিব্যজ্যোতি আজি আমি কথা পাতিম সহজ প্ৰণায়াম নাম্বাৰ 5 ৰ বিষয়ে তো প্ৰথমতে আহো এই প্ৰাণায়ামটো কেনেকৈ কৰে পোন প্ৰথমে আপুনি শৱাখনত শুই দিব লাগিব দুইখন হাত আঙুলি বন্ধ অৱস্থাত নাভিৰ ওপৰত থব লাগিব এতিয়া দুয়ো নাকেৰে লাহে লাহে বায়ু আকৰ্ষণ কৰিব লাগে বায়ু আকৰ্ষণৰ সময়ত মনত ভাবিব লাগে যে বায়ুৰ মাজত যি প্ৰাণ শক্তি ব্যপ্ত হৈ আছে সেই প্ৰাণ শক্তি দেহৰ ভিতৰলৈ গৈ সূৰ্যগ্ৰন্থি অৰ্থাৎ নাভিৰ সঞ্চালিত হৈছে বায়ু আকৰ্ষণ সম্পন্ন হ'লে লাহে লাহে উশাহ এৰিব লাগে একদম সিম্পল প্ৰণায়াম এতিয়া মেইন কথাটো আপুনি উশাহ লোৱাৰ সময়ত আপুনি ভাবিব লাগিব যে বায়ুৰ মাজত যি প্ৰাণ শক্তি ব্যপ্ত হৈ আছে সেই প্ৰাণ শক্তি দেহৰ ভিতৰলৈ গৈ সূৰ্যগ্ৰন্থি অৰ্থাৎ নাভিৰ আপোনাৰ সঞ্চালিত হৈছে উশাহ যেতিয়া সম্পন্ন হ'ব তেতিয়া লাহে লাহে উশাহ এৰি দিব লাগে আকৌ উশাহ এৰোতে আপুনি মনত ভাবিব লাগে যে সূৰ্যগ্ৰন্থিত সঞ্চিত প্ৰাণ শক্তি দেহৰ প্ৰত্যেক যন্ত্ৰ প্ৰত্যেক গ্ৰন্থি প্ৰত্যেক স্নায়ু প্ৰত্যেক হীৰা উপহীৰা পৰ্যন্ত পৰিব্যাপ্ত হৈ গোটেই শৰীৰটোক প্ৰাণৱান কৰি তুলিব ধৰিছে দেহত দূষিত পদাৰ্থ আৰু ৰোগ বীজাণু প্ৰবৃত্তি নিশ্বাসৰ সৈতে বাহিৰ ওলাই গৈছে অৰ্থাৎ এই কথাখিনি মন্ত্ৰৰ নিচিনাকৈ কাম কৰে আপুনি মনত সেই কথাখিনি আকৌ ৰিপিট কৰিব উশাহ লওঁতে আকৌ উশাহ এৰোতে এই যি দুটা কথা মই ক'লো সেইখিনি মনত আপুনি ভাবিব মনত আওৰাব এনেদৰে এই প্ৰাণায়ামটো আপুনি 5 পৰা 6 মিনিট সময় কৰিব এই প্ৰাণায়ামটোৰ জৰিয়তে আপোনাৰ শৰীৰটো নিৰোগী হ'ব লগতে তো ক'লোই যে আপোনাৰ ইচ্ছা শক্তি সম্পন্ন এটা মন আপুনি পাব সো এই প্ৰাণায়ামটো আপুনি আজিয়ে কৰক আৰু কৰি কিনে আপুনি কেনেকুৱা অনুভৱ কৰিছে আপুনি তলত কমেন্ট কৰি জনাব লগ পাম আপোনাক পিছৰটো ভিডিঅ'ত ভালে থাকিব সদায় সুস্থ থাকিব